নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অভি আপোনালোকক জিকে ভাণ্ডাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ কেইটামান অসম বুৰঞ্জীৰ উল্লেখযোগ্য চন। আহক তেন্তে আজিৰ এই ভিডিঅ'টি আৰম্ভ কৰোঁ। যুদ্ধ হৈছিল 1671 চনত। ইটাখুলি যুদ্ধ হৈছিল 1682 চনত। গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল 1948 চনত। অসমত চাহ আৱিষ্কাৰ হৈছিল 1823 চনত। অসহযোগ আন্দোলন হৈছিল 1920 চনত। অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল 1961 চনত। অসমৰ ৰেল সেৱা প্ৰৱৰ্তন কৰা হয় 1882 চনত। গুৱাহাটীত চাহ উদ্যোগ প্ৰতিষ্ঠা কৰা হয় 1970 চনত। BTC গঠন কৰা হয় 2003 চনত। নীতি আয়োগ গঠন কৰা হয় 2015 চনত। বড়ো সাহিত্য সভা গঠন কৰা হয় 1952 চনত। অসমৰ ৰাজধানী দিছপুৰত স্থাপন কৰা হয় 1973 চনত। ঔ মোৰ আপোনাৰ দেশক ৰাজ্যিক গীত হিচাপে স্বীকৃতি প্ৰদান কৰা হয় 1934 চনত। নাবাৰ্ডৰ প্ৰতিষ্ঠা হয় 1982 চনত। নিৰ্বাচন আয়োগ গঠন কৰা হয় 1954 চনত। গুৱাহাটী উচ্চ ন্যায়ালয় প্ৰতিষ্ঠা কৰা হয় 1948 চনত। অসমত কাগজ কলম প্ৰতিষ্ঠা কৰা হয় 1971 চনত। পানিপথৰ প্ৰথম যুদ্ধ হৈছিল 1926 চনত। পানিপথৰ দ্বিতীয় যুদ্ধ হৈছিল 1556 চনত। পানিপথৰ তৃতীয় যুদ্ধ হৈছিল 1671 চনত। অসমত সাহিত্য সভা গঠন কৰা হয় 1917 চনত। ভাৰত ত্যাগ আন্দোলন হয় 1942 চনত। জয়মতী ছবি মুক্তি লাভ কৰিছিল 1935 চনত। ৰবীন্দ্ৰনাথ ঠাকুৰক নোবেল বঁটা প্ৰদান কৰা হৈছিল 1913 চনত। পলাশী যুদ্ধ হৈছিল 1757 চনত। জোনাকী আলোচনী প্ৰকাশ হৈছিল 1889 চনত। অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন হৈছিল 1888 চনত। মীৰ জুমলাৰ অসম আক্ৰমণ হৈছিল 1662 চনত। অসমত বাংলা ভাষাৰ প্ৰচলন হৈছিল 1837 চনত। বাংলা ভাষাৰ ঠাইত অসমীয়া ভাষা পুনৰ প্ৰচলন হৈছিল 1873 চনত। অসম কৃষি বিশ্ববিদ্যালয় গঠন হৈছিল 1969 চনত। অসম এছ'চিয়েশ্যনৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল 1905 চনত। শিলচৰ মেডিকেল কলেজ স্থাপন কৰা হৈছিল 1968 চনত। যোৰহাট সাৰ্বজনিক সভা গঠন কৰা হৈছিল 1884 চনত। কটন কলেজ স্থাপন কৰা হৈছিল 1901 চনত। ডিগবৈ তেল শোধনাগাৰ স্থাপন কৰা হৈছিল 1901 চনত।